ভাল পাওঁ আমাৰ বহুতো মানুহক নিজৰ ব্যৱসায়েৰে সংস্থাপন দিবলৈ পাৰিছে আৰু তেওঁলোক আচলতে মানুহবোৰ মঞ্চৰ আঁৰৰ মানুহ তেওঁলোকৰ সহযোগতেই আমি বহুতো অনুষ্ঠান উপভোগ কৰিবলৈ পাওঁ আৰু তেওঁলোক সদায় হেল্ল' এভৰিৱান মই মণিয়ে মণি লভছ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আমি এতিয়া মাঘী মেলা চাবলৈ যাবলৈ ওলাইছোঁ আৰু আপোনালোকৰ লগত লৈ যাম ঠিক আছে আৰু যিসকল মোৰ চেনেলত নতুন হয় সকলোৱে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব আৰু মোৰ হাজবেণ্ডো যাব মাও যাব ভণ্টি যাব ভণ্টিৰ হাজবেণ্ড যাব আমি কেইটাই যাম ঠিক আছে আপোনালোকে বলক হাই এইফালে মিষ্টাৰ হাই কৈ দিয়ক হাই আৰু এয়া আমি মাঘী মেলা আহি পাই গ'লোহি আপোনালোকে ব্লগটোৰ শেষলৈকে চাই যাব আছোঁ এয়া প্ৰথম গেটখন ইমান ধুনীয়াকৈ দিছে নহয় খেৰৰে মানে বনাই দিছে বহুত ভাল লাগিল দেখি বহুত ধুনীয়া লাগিল আৰু এই ৰংঘৰটো চাওকচোন বাঁহ আৰু খেৰৰে বনাইছে ভাল লাগিল আমি ওপৰতো এপাক উঠি আহিলোঁ ভাল লাগিল কিন্তু সমন্বয়ৰ দেশ আৰু বিজুদাহঁত সৰুৰ পৰা আচলতে মাঘৰ কোলাতেই ডাঙৰ হৈছে এইখিনি ঠাইতেই উমলি জামলি ডাঙৰ হৈছে আৰু সঁচাকৈ বিজুদাৰ এটাই মই ভাল পাওঁ আমাৰ বহুতো মানুহক নিজৰ ব্যৱসায়েৰে সংস্থাপন দিবলৈ পাৰিছে আৰু তেওঁলোক আচলতে মানুহবোৰ মঞ্চৰ আঁৰৰ মানুহ তেওঁলোকৰ সহযোগতেই আমি বহুতো অনুষ্ঠান উপভোগ কৰিবলৈ পাওঁ আৰু তেওঁলোক সদায় মঞ্চৰ আঁৰতেই থাকি যায় মই আজি সেইকাৰণে এই মঞ্চত বিজুদাক আজি আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ আমি সঁচাকৈ আপ্লুত হৈছোঁ চিকুমৰ তৰফৰ পৰা আৰু বিজুদাৰ হৈ এতিয়া হাত চাপৰি বিচাৰিছোঁ সকলোৰে পৰা আৰু তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ সন্মানীয় সভাপতি ডিজেন চুতীয়াদেৱে এয়া মঞ্চত আৰু এয়া চাওকচোন মিষ্টাৰ আৰু মই এপাক ওপৰত উঠি আহিলোঁগৈ ৰংঘৰৰ ওপৰৰ পৰা এটা ভিউ মই দেখাই দিছোঁ বেছি ডাঙৰ নহয় আৰু দোকান বজাৰ ইমান নাই হ'লেও ভালেই লাগিল আৰু ইমান বেয়া নালাগিল আমি আৰু এটা সম্বৰ্ধনা কাৰ্যসূচীলৈ আগবাঢ়িছোঁ মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ মই আগবঢ়াই আনিবলৈ জনাইছোঁ আমাৰ সন্মানীয় সভাপতি ডিজেন চুতীয়াদেৱক আৰু এয়া পৰ্ক ষ্টিক চিকেন এনেধৰণে পুৰি আছে কোনোবা যদি অভিভাৱক আছে আপোনালোকৰ যদি কোনোবাই গায় সেই মাত্ৰ যদি কোনোবাই গাব বিচাৰে মোক ক'লেই হ'ল কাৰণ এই অনুষ্ঠানটো আচলতে আমি এই কণমানিসকলৰ কাৰণে কৰিছিলোঁ ইয়াৰ পিছত মই আমাৰ সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰী সুস্মিতা বুলি কৈছে মই সুস্মিতাক মঞ্চলৈ যাবলৈ অনুৰোধ জনাইছোঁ আমাক বিহু গান দিব আৰু ইয়াৰ পিছত আমি ঢোল বাদন শুনিম মই ঢোল বাদনৰ বাবে প্ৰিন্সক ফুলানি লোৱা ডালিয়া ল'বা নি কাটিং কৰা পুলি নহয় জানো নে কিনি আনিছে নে ঘৰত কাটিং কৰা নিজে সমান টাইমত কৰিছে যে এজোপা বাঢ়িব পাৰে কাৰণ কেলৈ এইটো আবদ্ধ হৈ আছে যে হয় নাই বাৰু হ'ব তেতিয়া এইটোকে দিয়ক আৰু কি ল'বা মানে বহুত ডাঙৰ এইটো এইটো কি আছিলে নামটো চাইনিজ পাম চাইনিজ পাম চাইড কৰি দিয়াচোন বাৰু এইটো কোৱালিটি কেনেকুৱা ভালে হ'বনে ন আৰু এয়া কাপোৰৰ দোকানো আছিলে কেইখনমান মই কিবা এটা ল'লোঁ আৰু মানে এওঁলোকে মানে বহুত বেছিয়ে দাম লয় মেলাবিলাকত একো বস্তুৱে কিনিব নোৱাৰি বহুত বেছিয়ে দামটো লৈ লয় এওঁলোকে আৰু যিমান দাম হ'লেও দিয়কচোন কিবা এটা মেলাৰ পৰা যদি নানো মনটোৱে ভাল নালাগে কেলে নানিলোঁ তেনেকুৱা লাগি থাকে আৰু এয়া সৰু ল'ৰা এটা আৰু ছোৱালীজনী মানে ওজা ঢোল বাদন
বজাই আছিলে ভাল লাগিল সিহঁতক চাইও বহুত ভাল লাগিল মানে ল'ৰাটো সৰু যদিও বহুত ধুনীয়াকৈ ওজা ঢোল বাদন বজাব জানিছে মানে ল'ৰাটোৱে ভাল লাগিল বহুত ভাল লাগিল এই গছজোপা চাওকচোন ইমান ধুনীয়াকৈ সজাই ৰাখিছে জাপি খালৈ চেৰেকী এনেকুৱা ধৰণৰ বস্তুবিলাক ওলমাই ৰাখিছে আপোনালোকে ইমান নেদেখিব যিহেতু ৰাতি লাইটৰ পোহৰত এক্সট্ৰা মছলা আছে না আপোনাৰ কিবা আছে এক্সট্ৰা মছলা দিবচোন য়মি হ'ব লাগে পুৰা গেটআপটো একদম চিন্তাই নকৰিব অ'কে দাদা এক্সট্ৰা ফ্লেভাৰ দি দিছোঁ অ'কে থেংকছ এগেইন প্ৰবীণ দা মাছ পুৰি আছে নেকি লোকেল মাছ পুৰি আছে নেকি প্ৰবীণ দা মই ব্লগ এটা দি দিছোঁ আপোনালোকৰ দুল দা ভালে আছে আপোনালোকৰ প্ৰগ্ৰেমটো দি দিছোঁ দাদা ভালে আছে আগন্তুক মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ থেংক ইউ দাদা আৰু এয়া চাওকচোন মিষ্টাৰ মানে মেলাৰ পৰা আহি মাছ ফ্ৰাই কৰিবলৈ লাগি গ'ল আৰু ঠাণ্ডা দিনত এনেধৰণে জুই ওচৰত বহি যিকোনো বস্তু বনাই ভাল লাগে নহয়নে বাৰু মিষ্টাৰ মানে একদম খুব ভাল পায় এনেধৰণে বস্তুবিলাক বনাই জুই ওচৰত হে এভৰিৱান আমি মেলাৰ পৰা আহি পালোহিয়ে আৰু ভাত পানী খাইও আজৰি হ'লোঁ আজিলৈ ব্লগটো ইমানতে শেষ কৰি দিওঁ বুলি ভাবিছোঁ আৰু মেলাত ইমান দোকান বজাৰো নাছিলে ভালেই লাগিলে তথাপিতো এপাক গৈ আহিলোঁ চালোগৈ আৰু কেনেকুৱানো হৈছিলে মাঘী মেলা আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা লাগিলে সকলোৱে কেনেকুৱা দেখিলে কমেণ্ট কৰিব আৰু প্লিজ যিসকল মোৰ চেনেলটো নতুনকৈ চাইছে সকলোৱে ছাবস্ক্ৰাইবটো কৰি দিব আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিলে আগলৈ আৰু আগবাঢ়ি যাবলৈ মন যাব আপোনালোকে ছাপোৰ্ট কৰিলে আৰু ভাল ভাল ব্লগ দি যাবলৈ মন যাব সেইবাবেহে ক'লোঁ কথাষাৰ প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব তেতিয়াহ'লে আজিলৈ আহিছোঁ আপোনালোকে আৰু লাইক কৰিব শ্বেয়াৰো কৰিব ঠিক আছে তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই